আজি আমি কোকৰাঝাৰ SP অফিচৰ সন্মুখত দহিমালু খেলপথাৰত অল বিটিআৰ ভেঞ্চাৰ এলিমেণ্টাৰী টিচাৰ এছ'চিয়েশ্যনৰ উদ্যোগত আমি আজি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ গৈ আছোঁ। অসম চৰকাৰ তথা বিটিআৰ চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে 6.3 দফা বড়ো শান্তি চুক্তিৰ মতে আপোনালোকে স্বাক্ষৰ কৰিছিল আৰু এই চুক্তিৰ স্বাক্ষৰ কৰাত 1 নম্বৰত আছিল শিক্ষা। যেহেতু 1 নম্বৰত আছিল, আজিলৈকে আমাৰ 2.5 বছৰ পাৰ হ'বলৈ গৈ আছে। কিন্তু প্ৰমোদ বড়ো ছাৰক আমি যেতিয়াই লগ ধৰোঁ তেতিয়াই কয় আপোনালোকৰ কাম হৈ আছে, কিন্তু হৈ থাকোঁতে আজি 2.5 বছৰ উকলি গ'ল। প্ৰমোদ বড়োৱে আমাক প্ৰতিশ্ৰুতি দিছিল নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত। তেওঁ কৈছিল আমি যদি চৰকাৰ গঠন কৰিব পাৰোঁ আপোনালোকৰ স্কুলসমূহ প্ৰাধিকৰণ কৰিম। 6.3 দফাৰ মতে বিটিআৰৰ অন্তৰ্গত যিমানবোৰ সৰ্বস্তৰৰ বিদ্যালয়সমূহ আমি প্ৰাধিকৰণৰ কাৰণে আমি প্ৰতিশ্ৰুতি দিছোঁ, ইষ্টাৰত আমি লিখি দিলোঁ। গতিকে আপোনালোকে আমাক সহায় কৰক, ভোট প্ৰদান কৰি আমাক জয়যুক্ত কৰক। গতিকে ঠিক তেনেকুৱা ধৰণৰ কথাত আমি আমাৰ সন্থাৰ সকলো বিষয়ববীয়াক একগোট হৈ পেলাই আমি ঠায়ে ঠায়ে প্ৰত্যেকটা সমষ্টিত আমি নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছিলোঁ আৰু তেওঁলোকে অংশগ্ৰহণ কৰাৰ ফলত তেওঁলোকে UPP চৰকাৰ BJP চৰকাৰ জয়যুক্ত হ'ল। ইয়াতে মিত্ৰজোঁটৰ UPP আৰু BJP চৰকাৰ গঠন হ'ল বিটিআৰত। গতিকে 6.3 দফাটো অতি সোনকালে বিনা চৰ্তে উইদাউট ক্ৰাইটেৰিয়া নোহোৱাকৈ এই আমাৰ ভেঞ্চাৰ স্কুলৰ সমস্যাসমূহ সমাধান কৰাৰ 2023 চনৰ যিহেতু 1 এপ্ৰিল তাৰিখে নিউ এডুকেশ্যন পলিচি আৰম্ভ হ'ব। এই আৰম্ভ হ'লে আমাৰ স্কুলবিলাক যদি এতিয়া প্ৰাধিকৰণ নকৰে, গতিকে 2023 চনত 1 এপ্ৰিলৰ পৰা আমাৰ যিমানবোৰ ভেঞ্চাৰ স্কুলৰ শিক্ষক বাইদেউসকল আছে এটা এটাকৈ আত্মহত্যা কৰিব। তাৰ কাৰণে অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰক মই এই স্থলীৰ পৰা সকীয়াই দিব বিচাৰিছোঁ। যদি মৰে এটাকৈ মৰে তেতিয়াহ'লে দায়ী হ'ব অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰ। গতিকে আমি অতি সোনকালে এই 2 মাহৰ ভিতৰত যদি আপোনালোকে আমাক প্ৰভিন্সিয়েলাইজ কৰাৰ ক্ষেত্ৰত যদি আভাস আমি নাপাওঁ তেতিয়াহ'লে আৰু তীব্ৰতাৰ পৰা তীব্ৰতৰ আন্দোলন গঢ়ি তুলিম। এইটো স্পষ্ট কথা। আৰু ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিম, ৰেল অৱৰোধ কৰিম আৰু নেশ্যনেল হাইৱে ব্লক কৰি দিম। গতিকে আমি কিছুমান কাম শান্তি সম্প্ৰীতি বজাই ৰাখি আমি কৰি আছোঁ, তথাপি আমাক চৰকাৰে কোনো ধৰণৰ সঁহাৰি দিয়া নাই আজিলৈকে। গতিকে মই এই স্থলীৰ পৰা এই প্ৰমোদ বড়ো চৰকাৰ আৰু অসম চৰকাৰক মই সকীয়াই দিছোঁ, অতি সোনকালে 2 মাহৰ ভিতৰত প্ৰভিন্সিয়েলাইজ কৰক।